কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, মনৰ ইচ্ছাৰহে প্ৰয়োজন। আঙুলিৰ নখ দীঘল হ'লে নখবোৰ কটা হয়, আঙুলি নহয়। ঠিক সেইদৰে সম্পৰ্কবোৰৰ মাজত কিবা ভুল বুজাবুজি হ'লে ভুল ভাঙিব লাগে, সম্পৰ্কৰ নহয়। মানুহে দুখবোৰ সহ্য কৰিব পাৰিলেও কেতিয়াও মিছা কথাবোৰ সহ্য কৰিব নোৱাৰে। সকলো বস্তু চিনিব পাৰি, কিন্তু মানুহৰ মন চিনিব নোৱাৰি। ভাল মানুহৰ এটাই বেয়া অভ্যাস, তেওঁ সকলোকে নিজৰ নিচিনাই ভাবে সদায়। খং আৰু ধুমুহা প্ৰায় একেই, দুইটা শান্ত হোৱাৰ পাছতহে গম পোৱা যায় ক্ষতিৰ পৰিমাণ কিমান। ভুল মানুহৰ লগত ভুল পথত যোৱাতকৈ নিঃসংগভাৱে অকলে যোৱাই ভাল। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে, বেইমানি তেওঁলোকেহে কৰে যাক আপুনি আপোন বুলি ভাবে। গুচি আহক সেই ঠাইৰ পৰা য'ত আপোনাৰ ভেলু নাই, লাগিলে সেয়া কাৰোবাৰ ঘৰ নতুবা হৃদয় নহওক কিয়। পৰিশ্ৰমে ধন আনে, পুণ্যই আনে সুখ, এলেহুৱাই দৰিদ্ৰতা আনে, পাপে আনে দুখ। ডিগ্ৰী পৰিচয় পোৱা যায় কাগজত, আৰু শিক্ষা পৰিচয় পোৱা যায় তেওঁৰ ব্যৱহাৰত। সুখে মানুহৰ জীৱনত অহংকাৰৰ পৰীক্ষা লয়, আৰু দুখে মানুহৰ জীৱনত ধৈৰ্য্যৰ পৰীক্ষা লয়। মানুহৰ বহুত আশা থাকে, কিন্তু নিজে উপাৰ্জন কৰি সেই আশা পূৰণ কৰাৰ সুখেই বেলেগ। যদি মোৰ চেনেলটো চাই ভাল পাইছে, যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।